নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি এটা নতুন ভিডিঅ লৈ আনিছো বহুদিন ভিডিঅ আপলোড দিব পৰা নাছিলো বিভিন্ন কাৰণৰ বাবে আৰু ইতিয়াৰে পৰা নতুনকে আপোনালোকৰ সদায় ভিডিঅ দিবলৈ চেষ্টা কৰিম গতিকে পলম নকৰি বলক আজি আমাৰ ভিডিঅটো আমি একেলগে আৰম্ভ কৰো আজি মই আপোনালোকৰ বাবে লৈ আনিছো এটা মেকআপ কিট অৰ্থাৎ আইশ্যাডোৰ ওপৰত ৰিভিউ মই সাডেনলি এটো কিনিছো গতিকে আপোনালোকৰ যদি হেল্প হয় সেইবাবে মই এই ভিডিঅটো আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু মই কিনা আইশ্যাডোটো হৈছে হিলাৰী ৰডাৰ এটা আপোনাক দেখুৱাইছো এইটো এটা মিনি আইশ্যাডো প্যালেট হয় ইয়াতে 9টা কালাৰ আছে আৰু লগতে ইয়াতে ব্লাছ আছে হাইলাইটাৰ আছে লগতে পাউডাৰ আছে অৰ্থাৎ কম্পেক্ট আছে মই দেখুৱাই দিছো আপোনালোকক এনে ধৰণৰ 9টা কালাৰ আছে খুব ধুনীয়া ধুনীয়া কালাৰ আছে আৰু খুব বেছি পিগমেন্টেড হয় গ্লিটাৰ থকা নহয় এটো সিমাৰ কালাৰ হয় আৰু মেট কালাৰ ইয়াতে নাই আৰু ইয়াতে এনে ধৰণৰ এখন সৰু মিৰৰ আছে লগতে এইটো হৈছে এটা ব্লাছ এইটো এটা হাইলাইটাৰ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো আৰু এইটো হৈছে কম্পেক্ট এনে ধৰণৰ এটা সৰু মিনি পেলেট আপোনালোকৰ লগত আপোনালোকৰ বেগত কেৰি কৰিব পাৰে আৰু খুব ধুনীয়া কালাৰ হয় মই দেখুৱাম আপোনালোকক হাতত মই স্পটছ কৰি দেখুৱাম তেতিয়া আপোনালোকে দেখিব কিমান বেছি পিগমেন্টেড হয় এইটো কালাৰ আৰু এইটোৰ বেছি দামো নহয় মই 250 এইটো বাই কৰিছো অনলাইন কিনিলে চাগে ইয়াতকে কমতো পাব কেতিয়াবা অফাৰ চলিলে পাব মই আপোনালোকক এতিয়া এটা কালাৰ দেখুৱাম এইটো হৈছে প্ৰথমতে এটা হোৱাইট সিমাৰ এয়া আপোনালোকে দেখিব হোৱাইট কালাৰৰ এইটো এনেৰে গোটেইবোৰ কালাৰে আসলতে খুব বেছি পিগমেন্টেড হয় মই এনেকে আপোনালোকক দেখুৱাইছো ভালকে কেমেৰাত চকে উঠা নাই কিন্তু আপোনালোকে এবাৰ ক্ৰয় কৰি চাব খুব বেছি ভাল হয় মই আপোনালোকক হাইলি ৰিকমেন্ডেড কৰিছো আৰু মই এতিয়া যেটো মেকআপ কৰিছো মেকআপ লুক মই ক্ৰিয়েট কৰিছো এটো বেলেগ নহয় এইটো পেলেটেৰে কৰিছো আপোনালোকে ক্ৰয় কৰি চাব খুব বেছি ভাল পাব আৰু নেক্সট মই যেটো লিপষ্টিক লগাইছো সেইটো মই আপোনালোকক দেখুৱাম এইটো এটা মেজেন্টা কালাৰ হয় এইটোৰ নাম হৈছে পিংক লাইন খুব ধুনীয়া শেড হয় এটা ৰেডিশ কালাৰ হয় খুব বেছি ধুনীয়া হয় আপোনালোকে দেখিবলৈ পাইছে মই এইটো লগাইছো এতিয়া কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব কমেন্টত খুব বেছি ভাল হয় লগতে মই আজি এডাল কাজল কিনিছো গ্লেম 21ৰ এডাল হৈছে এডাল কাজল আৰু খুব বেছি কলা আসলতে খুব বেছি আপুনি এবাৰ লগাওতে আপোনালোকৰ খুব ধুনীয়া কালাৰ এটা দিব ব্ল্যাক পিওর ব্ল্যাক হয় আপোনালোকে 40 or 50 rupees পাই যাব এইটো আৰু এতিয়া মই আপোনালোকক দেখুৱাম মোৰ কিছুমান ইয়াৰিং কালেকশন এইটো দেখিছে আপোনালোকে খুব ধুনীয়া এটা বক্স হয় আৰু ইয়াতে মই মোৰ ইয়াৰিং বিলাক আগৰ পৰাই থৈ দিও আৰু ইয়াতে এতিয়াও আছে মই কিছুমান কালেকশন আপোনালোকক দেখুৱাম গোটেইবোৰ দেখুৱাটো চাগে সম্ভৱ নহব তাৰে মাজৰে কিছুমান দেখুৱাম আৰু আন ভিডিঅত বেলেগ ভিডিঅত মই আকৌ আপোনালোকক দেখুৱাম যদি আপোনালোকে বিচাৰে তেনেহলে কমেন্টত জনাব এয়া মই প্ৰথমতে এজুৰকে দেখুৱাম প্ৰথমতে এইটো বক্সটো খুলিছো ইয়াতে দেখিব এনেকে দেখিছে বিভিন্ন ধৰণৰ এনেদৰে কানফুলি আছে ইয়াতে মই আপোনালোকক দেখুৱাম এজুৰকে মই ইয়াতে থৈ লৈছো নম্বৰ 1 দেখিছে এজুৰ ইমান ধুনীয়া হয় যিকোনো মেখলা চাদৰ বা সেলৱাৰ নহলে কুৰ্তি বিভিন্ন ধৰণৰ লুকৰ লগত এজুৰ যাব ট্ৰেডিশনাল লুকৰ লগত আপোনালোকে এজুৰ পিন্ধিব পাৰে খুব ধুনীয়া হয় নম্বৰ 2 হৈছে এজুৰ খুব ধুনীয়া কানফুলি হয় এজুৰ অনলাইন বাই কৰিছিলো ফ্লিপকাৰ্টৰ পৰা লিংকটো পালে মই আপোনালোকক দি দিম দেখিছে খুব ধুনীয়া লাগে এজুৰ পিন্ধিলে এইটো গোল্ডেন কালাৰৰ হয় এয়া আপোনালোকে দেখিছে খুব ধুনীয়া হয় এইবোৰ কানফুলি এজুৰ খুব ভাল লাগে এইবোৰ পিন্ধিলে বিভিন্ন ধৰণৰ শাৰী মেখেলা চাদৰ বা কুৰ্তি আদিৰ লগত খুব ভাল লাগে এইবোৰ ট্ৰেন্ডত চলি আছে এইজোৰ খুব ধুনীয়া হয়
খুব ভাল লাগে পিন্ধিলে খুব বেছি ভাল লাগে এইবিলাক কাণফুলি পিন্ধিলে আৰু এনেদৰে কাণফুলিবোৰ মই পিন্ধাতকে জমা কৰি থৈ পেলাই বেছি ভাল পাওঁ যেতিয়াই যাম তেতিয়াই বজাৰৰ পৰা কিনিমে কাণফুলি নিকিনাকে মানে মই থাকিবই নোৱাৰো মানে পিন্ধাতকেও এইবোৰ যেন জমা কৰি থৈ নাজানো সকলোৰে চাগে এইটো হেবিট থাকে আমাৰ ছোৱালীসকলৰ কিন্তু বিশেষকে মই যেতিয়াই বজাৰলৈ যাওঁ তেতিয়াই মই কাণফুলি কিনিমে আৰু কাণফুলিৰ দোকানবোৰ দেখিলে বা কসমেটিকৰ দোকানবোৰ দেখিলে আগে মানে সেইফালে যাম নেকি তেনেকুৱা টাইপ লাগে মানে কিনিমেই মানে যিমানেই নাথাকক কিয় বা জমা কৰি পেলাই খুব বেছি ভাল পাওঁ জুৱেলাৰী লাভাৰ বা ইয়াৰিং লাভাৰ বুলি ক'ব পাৰে এয়া দেখিছে সিম্পল হয় বাট বহুত বেছি ভাল লাগে বহুত বেছি এলিগেন্ট লাগে পিন্ধিলে খুব বেছি ধুনীয়া হয় এনেদৰে বিভিন্ন ধৰণৰ কাণফুলিৰ কালেকশ্যন মোৰ তাত দেখি মই আচলতে ইউজ কৰাতকৈ মই এইবোৰ বেছি কালেকশ্যন কৰি খুব বেছিবোৰ কিনি বহুত ভাল পাওঁ এইযোৰ খুব ধুনীয়া হয় এইবোৰ 2 years মান হৈ গ'ল এইযোৰ কিনা খুব বেছি ভাল লাগে এনেদৰে পিন্ধিলে খুব বেছি ধুনীয়া দেখি গতিকে এনেদৰে মই মোৰ কাণফুলিৰ কালেকশ্যনখিনি দেখুৱালো আৰু অন্য এটা ভিডিঅ'ত মই সকলোবোৰ পিন্ধি পেলাই দেখুৱাম আপোনালোক কেনেদৰে কোনটো লুকত কেনেদৰে কোনবোৰ কাণফুলি মেটচ কৰিব সেয়াও দেখুৱাম আজিলৈ ইমানতে এৰিছো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা সেইসকলে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু লাষ্টত এটা কথা কম আজিৰ লুকটো মোৰ কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব এবাৰ দেখুৱাই দিছো মই মোৰ আজিৰ লুকটো Hold me close till I get up